আজি এটা বিশেষ কাৰণত ডিব্ৰুগড়লৈ যাবলগীয়া হ'ল। আমি ৰাস্তাত কেনেকুৱা কি পৰিৱেশ আছে গোটেইখিনি দেখাই যাম ধুনীয়াকৈ। মেডিকেল যাওঁ বিশেষ কাৰণত, পাছ লৈ মেলি যাওঁ, আপোনালোকক দেখাই যাম কি কথা কি বতৰা। আগত দেখিছে পুলিচ আছে, এতিয়া কি হয় চাওঁ, কেনেকুৱা কি হয় গোটেইখিনি কথা। ৰখাব নৰখায় সেইটোও গম পাম এতিয়া। ডিব্ৰুগড় যাম। ফ্ৰেণ্ডছ, এইখন হ'ল পাছ। আমি পাছ বনাই লৈ আহিছোঁ। এতিয়া আমাক পুলিচে সুধিলে, পুলিচে সোধাৰ পিছত ক'লে যে ক'ত যাব কি কথা ধুনীয়াকৈ ক'লোঁ আৰু গোটেইখিনি কথা। আমি মেডিকেল পাৰ্পজত ওলাই আহিছোঁ, এনেই ওলাই অহা নাই, তেনেকৈ বিশেষ একো কোৱা নাই, যাওক বুলি ক'লে। আগলৈ এতিয়া কি কি হৈ আছে বা ৰাস্তাত আমি কেনেকুৱা কি পুলিচ পাম নে ৰাস্তা কি ধৰণৰ খালী হৈ আছে আপোনালোকে দেখিছে। এইপিনৰ ৰাস্তা এই পুলিচ থানাৰ মুখত এইটো আপোনাৰ চেকিং আছে, যদিও পুলিচ নাই বৰ্তমান। আনবোৰ আপুনি দেখিব পাইছে, গোটেই দোকান পোহাৰ চব বন্ধ। এইখন মৰাণ হয়, দোকান পোহাৰ চব বন্ধ। সৰু সুৰা যোনবোৰ কমাৰ্চিয়েল কিছুমান গাড়ী আছে, যিবোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ কাৰণে অহা যোৱা কৰিবলগীয়া হয়, সেইবোৰ গাড়ীহে আহি আছে। বাকী প্ৰায়বিলাক বন্ধ। এই তিলৈ নগৰ গোটেইখিনি প্ৰায় বন্ধই, চব বন্ধ। এইপিনৰ চব সৰু জেগা, কিন্তু প্ৰায়বোৰ বন্ধ। এতিয়া আগলৈ চাই গৈ থাকোঁ আৰু কি কি ওলাব। মনোজ, তোমালোকৰ সেইপিনে খুলিছে নেকি দোকান চোকানবোৰ? নাই খোলা নহয়, চব বন্ধ, চবতে বন্ধ। এটা বেংক এটা আছে, বেংক বিবান কৈ থাকোঁচোন এতিয়া কি হয় কি নহয়। পুলিচে এবাৰতো পালে, আৰু আগত কিমান পায় কেনেকৈ পায়, একো টেনশ্যন নাই। পাছ লৈ আহিছোঁ বাৰু। ফ্ৰেণ্ডছ, এখন কলিয়াভোঙা দলং বনাই আছে এতিয়া নতুনকৈ। নহয়, মৰাণৰ এখন ব্ৰিজখন ভাঙিছে, বনাইছে নতুনকৈ, ফ'ৰৱে হ'ব। এই চাইডেদি আহি মৰাণ বাইপাছ যোনটো দিছে, ইয়াত আহি জইন হ'ব এইখন। এইটো চাইডে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এইটোতো তেল ডিপু, তেল ডিপুটো এইটোতো খোলাই দেখিছোঁ, তেল ভৰাইছে। কিছুমান তেল ডিপুবোৰ খোলা নেকি মনত? তেল ডিপুবোৰ খোলা, সেইকাৰণে এইটো এটা খোলা। মই আগত যিমান তেল ডিপু পাম গোটেইখিনি দেখাই যাম। ফ্ৰেণ্ডছ, এইটো হৈ গ'ল খোৱাং চাৰিআলি। আপোনাৰ দেখিব পাইছে ইমান গাড়ী ঘোঁৰাটো নাই, কিন্তু মানুহ এটা দুটা আছে। কিছুমান তেলৰ টেংকাৰ এখন দেখিছোঁ, আৰু দোকানবোৰ দেখাওঁ এতিয়া। এইটো ফ'ৰৱে হ'ব, এইটো চাইডে ফ'ৰৱেটো যাবৰ কাৰণে ইয়াৰ দোকানবোৰ চব ভাঙি চিঙি লাংথাং কৰিলে। এইপিনে খোৱাং থানলৈ যায়, খোৱাং গাঁও আছে, ডাঙৰ এখন গাঁও আছে। আৰু এইপিনে ৰ'ডত কোনো মানুহ নাই। ঠেলা এটা দেখিছোঁ, বহুত দূৰে দূৰে এখন গাড়ী দেখিছোঁ, বাকীবোৰ চব অল এভৰিথিং ক্ল'জ। এইটো কি আছিলে মনোজ? খোৱাং দুলীয়া পালোহি এতিয়া। গাড়ী এখন দেখিছোঁ, ধাবা চাবাও বন্ধ। ইয়াতো দুইটা চাইডে ৰাস্তাৰ দুই কাষে বহুত ধৰণৰ দোকান আছিলে, সৰুৱে হ'বৰ কাৰণে এতিয়া বন্ধ কৰি দিয়া হ'ল। এইখন আগত দেখিছে ভাইঘাট ব্ৰিজ, এইখন ওপৰেদি ট্ৰেইন যায়। ভাইঘাটৰ ব্ৰিজ ওপৰেদি ট্ৰেইন যায়। চাইডে দেখিছে মাটি পেলাই থৈছে, একচুৱেলি এইটো ফ'ৰৱে কনষ্ট্ৰাকশ্যন চলি আছে। আৰু ইয়াতে ৰঙালাও বজাৰ বুলি এডোখৰ জেগাডোখৰ নামেই ৰঙালাও বজাৰ। এইপিনে দেখিছে সৰু সৰু যিবোৰ দোকান আছে, বাঁহৰ দোকান, ইয়াত চবতে মাছ, ৰঙালাও বা শাক পাচলি বিক্ৰী কৰা হয়। কিন্তু এইকেইদিন সম্পূৰ্ণ স্তব্ধ বজাৰখন, কোনো মানুহ দুনুহ নাই এতিয়া। আৰু চাইডে চাইডে পথাৰবোৰ দেখিছে মানুহ লাগি আছে, যিবোৰ খেতিৰ কাম চলি আছে। এবাৰ দেখাই দিছোঁ, এই পথাৰবোৰত যিবোৰ মানে শস্য উৎপাদন হয়, এইবোৰ এই বজাৰখনত বিক্ৰী কৰে। চব গাঁৱলীয়া বস্তু পায়, বহুত মানুহ হয়। ৰাস্তাইদি যোৱা মানুহ প্ৰায়বোৰেই ৰখি ৰখি কিবা এটা লৈ যায়। এতিয়া চব বন্ধ। এখন আৰু এখন ব্ৰিজ পাইছোঁ, এখন হ'ল গেমন দলং বুলি কয়। ইয়াত আমি আগতে পিকনিক খাবলৈ আহোঁ, বহুত বেছি পিকনিক পাৰ্টি হয় 1 জানুৱাৰীৰ দিনা, কিন্তু আজিকালি অলপ কমি গৈছে। আৰু ইয়াত কিন্তু যদিও পিকনিক পাৰ্টি কমিছে, আপোনাৰ পূজাৰ সময়ত দেৱী বিসৰ্জন দিবলৈ এতিয়াও কিন্তু সেই আগৰ নিচিনা সমানে মানুহ হৈ আছে। আপোনালোকে দুইটা চাইডে চাওক, এখন দলং, এইপিনে ট্ৰেইন যায়। আৰু ৰাইট চাইডে আপোনাৰ এতিয়াও বালিচৰ এইবোৰ আছে, যদিও ইয়াত মানুহ নহয়, কিন্তু বহুত ডাঙৰে হয়। এতিয়া ইয়াত কিন্তু মানুহ আজিকালি কমি গ'ল। আগতে বহুত বেছি পিকনিক খাবলৈ মানুহ আহিছিলে, আমিও এসময়ত আহিছিলোঁ।
এতিয়া অলপ আগত আমি গেমন নহয় বগীবিল দলঙলৈ যোৱা ৰাস্তাটো পাম যোনটো ফাট মেলি যায় সেইটো আপোনালোকক দেখুৱাম কেনেকুৱা হৈ আছে কি আছে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি এনেকুৱা ভিডিঅ' চাই থাকিব হয় ছাবস্ক্ৰাইবটো কৰি থ'ব মৈদামকেইটা দেখিছেনে এইকেইটা কিন্তু বহুত আগৰ আমি সৰুৰ পৰাই এইকেইটা মৈদাম দেখি আহিছোঁ কি কেনেকুৱা কথা ইয়াৰ নাজানো কিন্তু এইকেইটা প্ৰিজাৰ্ভ কৰি ৰখা নিচিনাকৈ ৱাল মাৰি থোৱা আছে যদিও ৱাল চেন ভাঙি শেষ হ'ল এইকেইটা চৰাইদেউ মৈদাম নিচিনাই লাগে দেখি ইয়াতে আহোম স্বৰ্গদেউ ফুটিছিলে এইকেইটা ইম্পৰ্টেণ্ট পাৰ্চন নাছিলে কাৰণে দূৰত ফুটিছে ইম্পৰ্টেণ্ট পাৰ্চন নাছিলে আৰু ইয়াতো এই ট্ৰাকবোৰ ইয়াত ৰখি আছে আৰু তেল ডিপু এটা আছে খোলা নে বন্ধ চাওঁচোন তেল ডিপু খোলা আছে প্ৰায়বোৰ চব তেল ডিপুৱে খোলা আছে আমাৰ ডিব্ৰুগড়টো তিনিচুকীয়া যিমান তেল ডিপু আছে মানে আপুনি ভাবিব নোৱাৰে ইমানেই তেল ডিপুৰ ৰাস্তাত ধাবা আৰু তেল ডিপু হাইষ্ট এইটো তেল ডিপু বনায়ো আছে চাগে আৰু আপোনালোকে এটা মেইন হৈ গ'ল ডিব্ৰুগড়ৰ এইটো গেছ কেকাৰ ৰাইট চাইডে যোনটো আছে গেছ কেকাৰ এইটো চাগে বন্ধ এতিয়া কাৰণ কেলে চবেই বন্ধ হয় যেতিয়া এইটোও বন্ধ হৈ আছে এবাৰ এইটো চাইডে কেমেৰাটো ঘূৰাই দিয়ক এইটো হ'ল গেছ কেকাৰ মেইন প্লাণ্ট ইয়াত বহুত আমাৰ ইয়াৰ ওচৰৰে মানুহ বহুত জড়িত হৈ আছে ল'ৰাই ইয়াত কাম কৰি আছে বিভিন্ন ধৰণৰ পোষ্টত কাম কৰি আছে যিবোৰ চবৰে এতিয়া বন্ধ হৈ আছে পুলিচ দেখিছোঁ কি কয় চাওঁ ৰখাব নেকি ক'ব নোৱাৰোঁ ৰখালে আমি দেখাম পাছ লৈ আহিছোঁ পিছত কোনো প্ৰব্লেম নাই আমি এতিয়া ওলাইছোঁ তেনেকৈ একো সোধা নাই কি ক'ত যাব সুধিলে আমি ক'লোঁ মেডিকেল যাওঁ তেনেকৈ আৰু বেছিকৈ একো কোৱা নাই একচুৱেলি মেডিকেলৰ বৰ বেছি ইম্পৰ্টেণ্ট বোলো ইম্পৰ্টেণ্টেই হয় আচলতে চেকআপৰ কাৰণে যাওঁ এতিয়া এয়া হ'ল ৰাইট চাইডে যাওক এইটো হৈ গ'ল ৰাইট চাইডে কলনি আপোনাৰ গেছ কাৰ্ড যোনে কাম কৰে তাৰ সেই মানুহখিনিৰ কাৰণে ষ্টাফ কলনি হয় এইটো এটা ভাল ধুনীয়া আৰু লেফ্ট চাইডে আপুনি এতিয়া দেখিব তিনিআলি এটা এইপিনে অকণ সোমাই যাব এইটো দেখিছে এইটো হৈ গ'ল বগীবিললৈ যোৱা বগীবিল ধেমাজি এনেকৈ ধৰণে এইপিনে লখিমপুৰলৈ যাব পাৰে অৰুণাচলো যাব পাৰে বগীবিলখন অলপ দূৰ অকণ 10-15 কিলোমিটাৰ গৈ বগীবিল পোৱা যায় আৰু এইখিনি আৰ্মি আহি আছে আৰ্মি পুলিচৰ বাহিৰে এম্বুলেঞ্চৰ বাহিৰে তেনেকৈ কিন্তু মই গাড়ী ইমান দেখা নাই ট্ৰাক আৰু দুখন দেখিছোঁ পাৰ্চনেল গাড়ী বহুত কম কমাৰ্চিয়েল 2-এখন চলি আছে এখন বৰবৰুৱাত কিন্তু এনেই পুলিচৰ গিজনিটো অলপ বেছি থাকে সৰু হয় টাউনখন একেবাৰে অকণমান ৰাস্তা কিনাৰতে 2-3খন দোকান আছে 2-3খন বুলি নহয় অলপ ভালকৈ আছে আৰু ইয়াত প্ৰায় পুলিচে চেকিং কৰা দেখা যায় এতিয়া কৰোণা বুলি নহয় ইভাগেও আমি দেখি পাওঁ যে পুলিচ চেকিং ইয়াত থাকে এতিয়াও আছে দূৰৈত মই দেখি পাইছোঁ আৰু দোকান পোহাৰ সম্পূৰ্ণ বন্ধ আৰু ইয়াত বহুত বিজি বহুত ক্ৰাউড থাকে ইয়াত গাড়ী মটৰ এইপিনে দেখিছে ৰাইট চাইডে এটা ৰাস্তা আছে অহা যোৱা কৰে বহুত ভিৰ হয় এতিয়া পুলিচখিনি পালোহি কি কয় চাওঁ নৰখালে আমাক আমি ডাইৰেক্ট গুচি আহিলোঁ বাইক এখন দুখন ৰখাইছে আৰু কমাৰ্চিয়েল গাড়ী ইয়াতো এখন দুখন দেখিছোঁ কমাৰ্চিয়েল গাড়ীটো থাকিবই মানুহবোৰ কিন্তু ইয়াত অকণমান বেছিহে দেখিছোঁ ওলাই ফুৰা ৰাস্তাই খোজকাঢ়ি ঘূৰি ফুৰিছে ইয়াত অকণমান বেছি দেখিলোঁ মানুহবোৰ ঘূৰি ফুৰা এইটো এটা ৰাইট চাইডে আছে CSF মনোজ কি হয় এইটো ৰাইট চাইডে CSF কলনি হয় এইটো ইয়াত যোনবোৰ CSF আছে এইবোৰ গেছ কেয়াৰতে কাম কৰে ধুনীয়া ইয়াত সোমাব হ'লে আপুনি চেক পোষ্ট আছে তাত আপুনি দিব লাগিব আইডেণ্টি কাৰ্ড দিব লাগিব তেনেকুৱা ধৰণৰ চেকিং কৰে তাৰপিছতে সোমাব পাৰে আগতে ইয়াতে ৰেডিঅ' চেণ্টাৰ এটা আছিলে কোনটো হয় মনোজ এইটো আছিলে নেকি আগতে ৰেডিঅ' চেণ্টাৰ এটা আছিলে ইয়াত এইটো উঠাই পিনে BCPLৰ কাৰ্যালয় বহোৱা হ'ল আগত এতিয়া কি কৰি পাম গদাপানী পামগৈ ন গদা অভাৰব্ৰিজটো এইখন অভাৰব্ৰিজ আপোনালোকে চাব একদম ঘাটিয়া অভাৰব্ৰিজ ইমানে ঘাটিয়া মানে আপুনি যদি গাড়ী ভাল নহয় মানে গাটলুং কৰি যাব লাগে মই এনেকুৱা মুঠতে অভাৰব্ৰিজ দেখা নাই কি অভাৰব্ৰিজ বনাইছে ভগৱানে জানে ইমান বেয়া আৰু ইমান ডাঙৰ গাঁত থাকিছে মাজত আৰু কিছুমানটো মাজত মানে আপোনাৰ ৰড ওলাই আছে চকা ফুটিয়ে যাব নিচিনা লাগে বেমাৰী মানুহ আহিলে ঠেকেচনি খাই মৰি থাকিব হস্পিটেল নাপাবগৈ যোনখন অভাৰব্ৰিজ ঘাটিয়া বুলি কৈছিলোঁ সেই অভাৰব্ৰিজখন পাইছোঁ এইখন ইমানে বনাই
আৰু ইমানে বেয়া হয় কি কাৰণে বেয়া হয় মই ক'ব নোৱাৰোঁ কিন্তু বহুত বনায় এতিয়াও চাগে বনালে কাৰণে অকণমান ভাল এইবোৰ মাজে মাজে বনোৱা চিন দেখিছে এইবোৰ ইয়াত ডাঙৰ ডাঙৰ পুখুৰী সতি মানে গাঁত হৈছিলেগৈ আপোনালোকৰ মাজত মই দেখাম কিছুমান এনেকৈ আছে ৰাস্তাৰ মাজত যিবোৰ খাটাংকৈ গাড়ীখনত লাগে মানে স্পীড ব্ৰেকাৰ নিচিনাই কাম কৰে এই আগত যোৱা গাড়ীখনৰ নিচিনা গাড়ী হ'ব লাগিব তেতিয়াহে যাব পাৰিব লোহা ওলাই আছে এতিয়া বহুখিনি ভালেই কৰিলে এতিয়া অহা নাছিলোঁ এইবোৰ গাঁত এতিয়াও দেখিছে এইবোৰ গাঁত ইয়াত আছে এইবোৰ ডাঙৰ গাঁত লোহা ওলাই আছে এতিয়া মানে মই কৈছোঁ বহুতখিনি ভাল কৰিলে আগতে আপুনি এইটো ইমানটো স্পীডত গাড়ী যাবই নোৱাৰে এতিয়াও দেখিছে নহয় কিমান ডাঙৰ গাঁত ঘাটুম কৰি গৈছে এতিয়া আমি পাইছোঁহি ডিব্ৰুগড় বেছি দূৰ নাই পাইছোঁহি এতিয়া আমি পাম ডিব্ৰুগড় ইউনিভাৰ্চিটি এইবোৰ ৰাইট চাইডে দেখিছে এইবোৰ হ'ল ষ্টাফ কলনি হয় এইবোৰ আৰু ছাইডতে আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় যোনটো এইখন এখন মেইন গেট ইয়াৰ মেইন গেট আগতে বেলেগ এখন আছিলে সেইখন বন্ধ কৰি দিয়া হ'ল এতিয়া দুই পিনে দুখন গেট এইখন এতিয়া মেইন গেট বুলি ধৰা হয় ইয়াত জিৰণি চৰা বৰ ধুনীয়াকৈ দি থোৱা আছে আৰু এইটো হ'ল মেইন গেট ইয়াত চিকিউৰিটি গাৰ্ড এনি টাইম থাকে আজিকালি আগতে বেলেগ আছিলে আগতে গাড়ী চাড়ী সোমোৱালেও একো নকয় আজিকালি কিন্তু বহুতখিনি ধৰে মই আগত আৰু পুলিচ দেখিছোঁ আপোনালোকে আগত দেখিব পাইছে পুলিচ ৰখালে মানে দেখাম আৰু একো নাই আৰু লেফ্ট চাইডে দেখিছে DU 7 এইটো হৈ গ'ল আপোনাৰ ইয়াত থকা মানুহখিনিৰ কাৰণে বজাৰ সমাৰ কৰিবৰ কাৰণে DU 7 নতুনকৈ কৰিলে 2-3 বছৰ হৈছে ইয়াত খুলিছে নাই খোলা দেখা নাই কিন্তু মানুহ নাই কিন্তু এতিয়া চাওঁ পুলিচজনে ৰখায় নেকি কিন্তু সম্ভৱ নৰখাব নাই নৰখালে এইখন দেখুৱাচোন এইখন হৈ গ'ল মেইন গেট আছিলে আগতে ডিব্ৰুগড় ইউনিভাৰ্চিটি এতিয়া দেখিছে এইটো চাইডে ওলোৱা সময় বন্ধ কৰি দিলে ইয়াৰ আৰু এখন আগত গেট আছে যিখন গেটো মেইন হয় সেইখন গেট মেইন নিচিনাই ধৰা হয় কিন্তু মই আগতে যোনখন দেখাই আহিলোঁ সেইখন মেইন হয় আৰু লেফ্ট চাইডে দেখুৱাচোন এইবোৰ এতিয়া নতুনকৈ বনোৱা ষ্টাফ কলনি টাইপৰ ফ্লেট বনাই দিছে ইয়াতে থাকে প্ৰফেচাৰসকল চাগে আৰু এইপিনে আছে ৰাইট চাইডে দেখুৱাচোন এই বিল্ডিংবোৰ দেখিছে আগতকৈ বহুত ধুনীয়া বনালে ডিব্ৰুগড় ইউনিভাৰ্চিটি ইনষ্টিটিউট ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি এইখিনি বিল্ডিং হয় ইয়াৰ ছাইডতে SBI আছে SBI বন্ধ তেল ডিপুটো খোলাই বাৰু বাকী এইবাৰ আমি দেখাম আপোনালোকক ইয়াত ডিব্ৰুগড় পাইছে একদম ওচৰ পাইছে টাউনখন কেনেকুৱা মানে কিমান খোলা আছে কি খোলা আছে গোটেইখিনি দেখাম ডিব্ৰুগড় টাউন পাবলৈ বেছি দেৰি নাই খুব বেছি 10 মিনিটৰ ভিতৰতে পাই যাম কাৰণ কেলৈ মানুহ একদমেই নাই ৰাস্তা খালী কিন্তু আমি বহুত স্পীড যোৱা নাই এইছে অনলি 60 স্পীড 40 60 70 মেইনটেইন কৰি আছোঁ আৰু এইটো চাইডে চাওকচোন এইবোৰ ডিলাৰবোৰ ডাঙৰ ডিলাৰ আছে এই ৰাস্তাটোতে মেইন ৰোডটোত এইটো এটা ডিলাৰ হয় বৰা এডভান্স ইয়াত ছেকেণ্ড হেণ্ড গাড়ী বিক্ৰী কিন্তু এতিয়া বন্ধ প্ৰায় ইয়াত অকল ডিলাৰে বেছি মেইনলি গাড়ীৰ ডিলাৰ এইটো হ'ল নেক্সা শ্ব'ৰুম বন্ধ আছে এইটো যোনটো লেফ্ট চাইডে দেখিছে এইটো হৈ গ'ল টয়টা ডিলাৰ বন্ধ গাড়ী থাক খাই আছে বন্ধ ডিব্ৰুগড়ত প্ৰায়বোৰ বন্ধ হৈ আছে চবতে বন্ধ অনুজ ইয়াৰ পৰা কিমান কোনডোখৰলৈকে আমি যাব লাগিব এতিয়া উজান বজাৰ কোনডোখৰ মেডিকেল গ'লে হা গেহেম বজাৰ আস্থা হস্পিটেল ঠিক আছে আমি আস্থা হস্পিটেল একেবাৰে ওচৰলৈ গৈ আছোঁ আৰু এইপিনে ইয়াতে এটা টাটা ডিলাৰ আছে লেফ্ট চাইডে দেখাবচোন টাটা ডিলাৰ সম্পূৰ্ণ বন্ধ ৰাইট চাইডে মহিন্দ্ৰাৰ ডিলাৰ দেখিছে এইটো মহিন্দ্ৰাৰ ডিলাৰ এইটো গ্লাছ হয় বন্ধ আছে ইয়াত এইটো ৰয়েল এনফিল্ড ডিলাৰ বন্ধ ডিব্ৰুগড় আমলাপতি পাইছোঁহি কিন্তু ইয়াত মানুহ বহুতেই দেখিছোঁ এইডোখৰ বহুত সমাগম হোৱা জেগা ইয়াত গাড়ী প্ৰায় ৰখেহি ডিব্ৰুগড়লৈ সোমোৱা গাড়ীও ৰখেহি আৰু ডিব্ৰুগড়ৰ পৰা যিবোৰ গাড়ী ওলাই যায় ধেমাজি লখিমপুৰ শিৱসাগৰ যোৰহাট এনেকৈ চব গাড়ী ইয়াত জমা হৈ যায় একদম পূৰা ক্ৰাউডেড এৰিয়া হয় এইটো কিন্তু এতিয়া চব জনশূন্য যদিও আৰ্মি চাৰ্মিবোৰ আছে পুলিচ আছে ৰখাই নৰখাই চাওঁ কি কৰে বা ইয়াত কিন্তু নৰখাব যেন লাগিছে এনেকৈ
না ইয়াত নৰখালে কিন্তু মানুহ ইয়াতচোন ইমান বেছি চাম আৰু ভিতৰলৈ সোমাই গৈছে এতিয়া ডিব্ৰুগড়ৰ ভিতৰত কি পাম চাই লওঁ এবাৰ সিধা গ'লো আমি পালোঁ এদিন কিন্তু আমি আহিলোঁ ৰাইট চাইডে সোমাই দিলোঁ কাৰণ কেলে মই থানা চাৰিআলি মাজেদি যাব বিচাৰিছোঁ তাত পটককৈ কথা এটা মানুহজন লগ কৰিব পাৰোঁ চাওঁ যদি নহয় তেও কিন্তু আপোনালোকক দেখাব পাৰিম ডিব্ৰুগড়ৰ মেইন থানা চাৰিআলি বা ফুলবাগান এনেকুৱা কি হৈ আছে পৰিস্থিতি সেইকাৰণে এইটো চাইডে গুচি আহিলোঁ এইটো ট্ৰেইন ষ্টেচন নহয় জানো হয় নাই বাণীপুৰ ট্ৰেইন ষ্টেচন এইটো অঁ ৰেলৱে হয় এইটো ৰেলৱে ষ্টেচন ইয়াতো কিন্তু সম্পূৰ্ণ খালী পুলিচ আছে চালু ৰাখা হ'ল ডিব্ৰুগড় টাউন সম্পূৰ্ণ বন্ধ পুলিচ তেনেকৈ চেকিং নাই এতিয়া বৰ্তমানলৈকে এইবোৰ জেগা একদম এইটো চৌহম হয় ৰাইট চাইডে এইটো চৌহমটো খোলা ক্ল'জ লিখা আছে কিন্তু কিবা এটা মানুহ দুটামান দেখিছোঁ আৰু ইয়াতে বিশাল আছে বিশাল ৰাইট চাইডে আপুনি দেখিব পাব এইটো লেফ্ট চাইড বিশালটো খোলা আছে বিশাল একচুৱেলি ইয়াত গ্ৰ'চাৰী বস্তু অলপ বেছি পায় আপোনাৰ বিশালৰ এইটো কাৰণে চাগে খোলা আছে আৰু আপোনাৰ এইটো হ'ল মেইন থানা চাৰিআলি ইয়াত চাগে আপোনাৰ ধৰিব পাৰে মাস্ক পিন্ধি লৈছোঁ মাস্ক পিন্ধি আছোঁ মাজে মাজে খুলি লৈছোঁ কথা পাতিবলৈ এতিয়া মই চাওঁ ধৰে নেকি এতিয়া আমি লেফ্ট চাইডে সোমাই দিম হালচাল নাই আমাক চালে আৰু পঠিয়াই দিলে তাৰপিছত এতিয়া আমি আস্থা হস্পিটেল অলপ দূৰ গৈ ফুলবাগান দি গৈ পামগৈ লেফ্ট চাইডে দেখোঁ লেফ্ট চাইডে চব প্ৰায় পুৰা চেকিং চলি আছে বাইকবোৰক একচুৱেলি বেছিকৈ চেকিং কৰিছে এইখিনি আগতো পুলিচ আছে লেফ্ট চাইডে এইটো পুৰণা কোৰ্ট ডিব্ৰুগড়ৰ সম্পূৰ্ণ বন্ধ চাগে আৰু ৰাইট চাইডে আপোনাৰ আছিলে থাকি আহিলে জেইল যোন ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ জেইল বন্ধ আৰু এইটো চাইডে আছে লেফ্ট চাইড নেকি এইটো হয় এছ পি অফিচ সম্পূৰ্ণ বন্ধ নহয় এছ পি অফিচ খোলা আছে চাগে ভালকৈ নেদেখিলোঁ এতিয়া বেছি দূৰ নাই আস্থা হস্পিটেল পামেই আৰু কি আস্থা হস্পিটেলৰ পৰা কোনে যাব লাগিব নে আস্থা মানে পোনে যামগৈ নেকি আমি টাৰ্ণিংটোতে ৰাস্তা আগতে সৰু আছিলে এতিয়া ডাঙৰ বনি গ'ল বহুত ডাঙৰ বনি গ'ল ডিব্ৰুগড় বুলি ক'লে ডিব্ৰুগড় মেডিকেলৰ পেচেণ্ট ইয়াত বহুত বেছি মেডিকেলৰ কাৰবাৰবোৰ বেছি কিন্তু আপোনাৰ ডিব্ৰুগড় বুলি ক'লে এই আস্থা হস্পিটেল আছে এইখন ৰাইট চাইডে আস্থা হস্পিটেল ইয়াৰ পৰাই আপুনি মেডিকেল ষ্টাৰ্ট বুলি ক'লেও বেয়া নহ'ব আপুনি ইয়াৰ পৰা যিমান দেখে প্ৰায় মেডিকেল নাৰ্ছিং হোমবোৰ দেখি পাব সৰু ডাঙৰ অসংখ্য নাৰ্ছিং হোম আৰু ফাৰ্মাচী ইয়াত ফাৰ্মাচিষ্ট দেখিবলৈ পাব আপুনি আমি কোনখন লাগিছোঁ ৰাইট চাইড এখন এইখন ন আমি ইয়াতে গাড়ীখন পাৰ্ক কৰিম আমি এইখন যোনখন আহিছে এইখনলৈ আহিছোঁ এতিয়া আমি ইয়াতে গাড়ী পাৰ্ক কৰিছোঁ চাওঁ ভিতৰত কি হয় ফ্ৰেণ্ডছ আজিলৈ ইমানটোৱে এতিয়া আমি অলপ পিছতে বেছি দেৰি আমাৰ নাথাকে অলপ দেৰি কৰি ইয়াত থাকি আমি গুচি যাম আমাৰ কাম হোৱাৰ পিছত ফ্ৰেণ্ডছ এই এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব গাড়ীত বহি আছোঁ ফ্ৰেণ্ডছ এতিয়া মাস্ক লগাই লোৱা আছে কিন্তু মাস্ক খুলি দিছোঁ এতিয়া অলপ কথা ক'বৰ কাৰণে কাৰণ
জনশূন্য মানুহ চানুহ নাই 2-এজন মানুহ দেখিছোঁ আশে পাশে কিন্তু ইমান মানুহ নাই কিন্তু গাড়ী এখন দুখন কমাৰ্চিয়েল গাড়ী চলি আছে প্ৰাইভেট গাড়ী খুবেই কম আৰু বেছি ক'বলগীয়া নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লেপটপ মোবাইল এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বা টেকনিকেল চাবলৈ আৰু মই অলপ ব্লগছো দিওঁ এইবোৰ চাব হ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব ছাইডত থকা বেল আইকনটো যদি প্ৰেছ কৰি তেতিয়াহ'লে কি হ'ব আপোনালোকৰ মানে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ ন'টিফিকেশ্যন আহি যাব কৰোণাৰ প্ৰতি সতৰ্কতা চবেই লৈছে আপোনালোকেও ল'ব হাত বাৰে বাৰে ধুব বা বাহিৰত ঘূৰি নুফুৰিব আমিতো কিবা বিশেষ কাৰণত আহিবলগীয়া হৈছে কাৰণে আহিছোঁ পূৰা চেনিটাইজাৰ তেনেকুৱা ধৰণৰ বা মাস্ক যিমান যি সতৰ্ক ল'ব লাগে গোটেইখিনি লৈছোঁ আপোনালোকেও ষ্টে হোম কৰিব কোনো যাতে ওলাই নাহিব বিনা কাৰণত ইমানটোৱে কৈছোঁ আজি থেংক ইউ বাই বাই জয় অসম